তো হে ইউটিউবৰ বন্ধুসকল, তো মই মানে এতিয়া চাই আছোঁ হোৱাটছএপ ষ্টেটাছ চাব পাৰিছে, কিন্তু মানে হোৱাটছএপ ষ্টেটাছ চাওঁতে চাওঁতে আমাৰ কিছুমান ষ্টেটাছ ভাল লাগি যায় আৰু সেই ষ্টেটাছবোৰ আমি যেই মানুহজনৰ পৰা বিচাৰিব লাগে বা আমি অন্য কিছুমান এপ ব্যৱহাৰ কৰি সেই ষ্টেটাছটো আমি ইনষ্টল কৰিব লাগে। কিন্তু মই আজি আপোনালোকক দেখাম এনেকুৱা এটা অদ্ভুত টেকনিক যিটোৰ জৰিয়তে আপুনি কোনো ধৰণৰ এপ ব্যৱহাৰ নকৰাকৈ সেই ষ্টেটাছটো আপোনালোকে পাব পাৰিব। মানে আমি যে চাওঁ ষ্টেটাছবোৰ, সেই ষ্টেটাছবোৰ আমি নজনাকৈ আমাৰ মোবাইলৰ ষ্ট'ৰেজতে ছেভ হৈ থাকে। এইটো জানিবলৈ আপোনালোকে পোনপ্ৰথমে আপোনাৰ মোবাইলটো ঘূৰাই লওক। ইয়াৰ বাবে আপোনালোকে আপোনাৰ মোবাইলত থকা ফাইল মেনেজাৰলৈ যাব লাগিব আৰু ফাইল মেনেজাৰত যোৱাৰ পাছত আপোনালোকে ছেটিঙত গৈ এই ডিছপ্লে হিডেন ফাইল বুলি যে এটা অপশ্যন পাইছে, এই অপশ্যনটো অন কৰি ল'ব লাগিব আৰু তাৰ পাছত বেক হৈ আপোনালোকে ফোন ষ্ট'ৰেজত যাব লাগিব আৰু ফোন ষ্ট'ৰেজত যোৱাৰ পাছত আপোনালোকে চাৰ্চ কৰি দিব হোৱাটছএপ বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকে দেখিব পাৰিছে হোৱাটছএপ বিজনেছ বুলি এটা অপশ্যন আহিছে। মই যিহেতু হোৱাটছএপ বিজনেছ চলাওঁ, সেইবাবে মই হোৱাটছএপ বিজনেছত গৈ এই এটা অপশ্যন পাম মিডিয়া, সেই মিডিয়াত ক্লিক কৰি দিলেই চাওক ওপৰত আহিছে ষ্টেটাছ। সেই ষ্টেটাছত গ'লে আপোনাৰ মোবাইলত এতিয়া যিমান ষ্টেটাছ আছে চব ষ্টেটাছ ইয়াত আছে। আপোনালোকে ইয়াৰ পৰা শ্বেয়াৰ কৰিব পাৰিব ডাইৰেক্টলি, বা ডাইৰেক্টলি শ্বেয়াৰ নকৰিলেও আপোনালোকে ইয়াৰ পৰা এনেকুৱা দৰে কপি কৰি যিকোনো ঠাইত পেষ্ট কৰি দিলেই আপোনালোকে আপোনাৰ গেলাৰীত পাই যাব সেই ষ্টেটাছটো।